জানমনিৰ গাত মাহ হালধিৰ ৰং মাহ হালধিৰে নুৱালে থোৱালে কইনা সজালে ডিঙিত জ্বলিলে হীৰা নেমুকুটা কপালত হাঁহিলে জোনে জানমনিৰ শুভ বিবাহ হয় জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই আৰম্ভ কৰিলে জীৱনৰ দ্বিতীয় ইনিংছ ৰিল নহয় এইবাৰ ৰিয়েল লাইফত বিবাহৰ পবিত্ৰ বান্ধোনেৰে বান্ধ খালে শ্যামন্তিকা পিছে দৰানো কোন প্ৰথমে বন্ধুত্ব তাৰ পাছত প্ৰেম বিবাহেৰে সফল পৰিণতি কলকাতাৰ সুপ্ৰতিম দাসেৰে বিবাহ পাশত আবদ্ধ হল শ্যামন্তিকা শৰ্মা নৌসেনাত কৰ্মৰত সুপ্ৰতিমৰ সৈতে বন্ধুত্ব গঢ় লৈ প্ৰেমৰ মাজেৰে বৃহস্পতিবাৰে বৈবাহিক বান্ধোনেৰে বান্ধ খালে জানমনি খ্যাত অভিনেত্ৰীগৰাকী ক'বলৈ একো ভাষা নাই সম্পূৰ্ণ বেলেগ এটা এক্সপিৰিয়েঞ্চ হৈ আছে আগতে সদায় কেমেৰাৰ আগত এক্টিংহে কৰিছিলোঁ কিন্তু সম্পূৰ্ণ আমি আগতে কেতিয়াও নিয়মবিলাক কৰা নাছিলোঁ তেওঁলোক বেংগলী হয় যিহেতুকে বেংগলী নিয়মবিলাক আমি অলপমান মানিছোঁ আৰু আমাৰ অসমীয়া নিয়মবিলাকো আমি ফ'ল' কৰিছোঁ সেইকাৰণে শুক্লেশ্বৰত বিয়া পতা হয় দৰা মোৰ কাষতে বহি আছে অলপ সেইফালে কেমেৰাটো ঘূৰালে দেখিব নামটো কৈ দিব নেকি সুপ্ৰতিম দাস দুয়োৰে আত্মীয় স্বজনৰ উপস্থিতিত মহানগৰীৰ শুক্ৰেশ্বৰ মন্দিৰত অনুষ্ঠিত হল বৈবাহিক অনুষ্ঠান অসমৰ জোৱাই হ'বলৈ পাই আনন্দিত সুপ্ৰতিম It's a very important day for me in my life. We need your blessings. That is very important. My respect is always for you guys, all Ohmiya brothers and sisters, and all my superiors and everyone. So, although I'm a Bengali, but I'm a part of Assam also, and I want to be a part of Assam. There is hardly any difference between Bengali and Assamese. বিয়াৰ পিছত সাংসাৰিক জীৱনত ব্যস্ত হ'ব শ্যামন্তিকা অৱশ্যে সুযোগ সুবিধা পালে অভিনয় কৰাৰ ইচ্ছা ব্যক্ত কৰিলে অভিনেত্ৰীগৰাকীয়ে কলকাতাতো থকা হ'ব আৰু তেখেতৰ লগতে থকা হ'ব আৰু ইয়াৰ পিছত কাম কৰিবনে চাওঁ কেনেকৈ কি মিলে এতিয়াতো ভবা নাই আৰম্ভ কৰোঁ নতুন জীৱন এটা তাৰ পাছত যদি চব মিলে তেতিয়াহ'লে কৰিম নহ'লে চাওঁ আৰু তেখেত কলকাতাত থাকে হয় তেখেত কলকাতাত অৰিজিনেল কলকাতা অসমীয়া ভিচিডিৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত অভিনয়েৰে ভ্ৰাম্যমান থিয়েটাৰতো তোলপাৰ লগাইছিল বতাহে গছে বনে কুলিৰ মাতে বিহুতি আনে জাননি তোমাৰ কথা সকলোৱে বেৰি বেৰি সোধে বতাহে গছে বনে কুলিৰ মাতে বিহুতি আনে জাননি তোমাৰ কথা সকলোৱে বেৰি বেৰি সোধে অসংখ্য অনুৰাগীৰ হৃদয় ব্যথিত কৰি হাত পাকৰ বান্ধোনত বান্ধ খালে শ্যামন্তিকা বৈবাহিক জীৱন সুখময় হওক আমিও কামনা কৰিলো লগতে আশা অভিনয় জীৱন যাতে থমকি নৰয় ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সৈতে ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ